নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৱে ভাল। আৰু আজি এটা আকৌ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া প্ৰায় সময় হৈছে 1:15 আৰু এতিয়া আমি গৈ আছোঁ শিৱসাগৰ শিৱদৌললৈ। কিয়? কাৰণ সকলোবিলাক গম পাব। তেনেহ'লে ব'লক আজি আমাৰ ভিডিঅ'টো তেনেহ'লে আমি ষ্টাৰ্ট কৰোঁ। আৰু বন্ধুসকল, আমাৰ এনেদৰে আজি যাত্ৰা আৰম্ভ হ'ল আৰু এয়া হৈছে ৰাতিৰ নাজিৰাৰ দৃশ্য। বাপৰে! আৰু বন্ধুসকল, আমি বৰ্তমান আহি পালোহি শিৱসাগৰৰ ষ্টেচন চাৰিআলি। বন্ধুসকল, পাই গ'লোঁ শিৱসাগৰ টাউন। এয়া চাওক, আৰু এইবিলাক মেলা বহিছিলে, এতিয়া বৰ্তমান বন্ধ আছে। আৰু এতিয়া আমি গৈ আছোঁ কলচী ল'বলৈ। পণ্ডিতজি কেনেকুৱা, ভালনে? কলচী কেনেকৈ দাম? 30 টকা। আৰু বন্ধুসকল, অৱশেষত কলচী দোকান এখন পাইছোঁ আৰু ইয়াতে কলচী দুটা লৈ লওঁ আৰু তাৰ পৰা জল ঢালিবলৈ যাওঁ। কিন্তু বন্ধুসকল, জল ঢালিবলৈতো জল লাগিব, গতিকে আমাৰ বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ বৰপুখুৰী আৰু শিৱসাগৰ বৰপুখুৰীৰ পৰাই জল অকণমান লৈ লওঁ। বন্ধুসকল, এয়া চাওক, পানী লৈ ল'লোঁ আৰু এতিয়া আমি লাইন ধৰিব লাগে। একদম মানুহ পূৰা লাইন পাতিছে, দেখুৱাই আছোঁ আপোনালোকক। আৰু বন্ধুসকল, এই গেটখন কিন্তু সঁচাকৈ বহুত ভাল লাগিছে, আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ। আৰু বন্ধুসকল, ইয়াত আপোনালোকে দেখিবলৈ পাইছে অসংখ্য শিৱ ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈছেহি আৰু আমিও এতিয়া বৰ্তমান উপস্থিত হ'লোহি। আৰু বন্ধুসকল, আজি হৈছে শিৱৰাত্ৰিৰ প্ৰথম দিন আৰু এই দিনটোতে মহাদেৱৰ ভক্তসকলে জল ঢালে আৰু পূজা অৰ্চনা কৰে। বাবা তুমি ত্ৰিভুৱনৰ, ভোলা তুমি ত্ৰিনয়নৰ, সংগীত তোমাৰ নন্দী ভিঙ্গি, সতী তোমাৰ মা পাৰ্বতী। কেনেকুৱা এবাৰ শিৱৰাত্ৰি? এবাৰ সকলোৱে হাই বুলি কৈ দিয়ক। বন্ধুসকল, বহুত মানুহ সঁচাকৈ চাওক আপোনালোকে, বাপৰে বেলেগ লাগি গৈছে। আৰু পূৰা গান বজি আছে, সেইকাৰণে ভিডিঅ' কৰিব পৰা নাই। আৰু একদম পূৰা মানুহ লাহে লাহে, মহিলাত মানে পুৰুষতকৈ মহিলাটো বেছি তামাম। কেনেকুৱা শিৱৰাত্ৰি এবাৰ? বছৰটো যাতে ভালে কুশলে যায়। আৰু বন্ধুসকল, ৰাতি 3:45 মন্দিৰৰ গেট খুলি দিলে আৰু সকলো ভক্তই পানী ঢালিবলৈ সাজু। আৰু বন্ধুসকল, সকলোৱে জল ঢালিছে আৰু ময়ো জল ঢালি ল'লোঁ। আৰু বন্ধুসকল, এয়া পৰ্যন ল'লোঁ আৰু এতিয়া চন্দন ফুট এটা দিব। कैसा है खबर? ठीक है, शिवरात्रि कैसा है? एकदम अच्छा है। अच्छा है। नाम बाबा बताया। क्या नाम है आपका? हरिंदर गिरी, हरेंद्र गिरी। अच्छा, घर मोतिहारी। बिहार। बिहार कौन जगह? मोतिहारी पिपरा स्टेशन। এয়া একদম পণ্ডিতজি আপোনাৰ ৰাখি এডাল ধুনীয়াকৈ পিন্ধাই দিলে। আৰু চাওকচোন বন্ধুসকল, ভক্তসকলৰ লাইন।
বাবা আৰু বন্ধুসকল আজিৰ ভিডিঅ'টো মানে কেনে লাগিলে কমেণ্টত জনাব শিৱৰাত্ৰিৰ প্ৰথম দিনা বুলি ভিডিঅ' এটাকে বনাই দিলোঁ আৰু নতুন নতুন জেগা আৰু নতুন নতুন ভিডিঅ' আপোনালোকলৈ দি থাকিবলৈ চেষ্টা কৰিম সেইবাবে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাই থৈ যাব গতিকে আজিলৈ বাই বাই ধন্যবাদ